हेलो फ्रेंड मोर नतुन भिडिओले आपनालोक सबके स्वागतम जनाइছো एने कोनो एकेलाथारी आरो भय नकराকৈ इंग्राजी कब पारि हाउ टू स्पीक इंग्लिश फ्लुएंटली एंड कन्फिडेंटली आरो এই বিষয়ে ভিডিও বনোৱাৰ কাৰণে মোক কমেন্ট কৰি অনুৰোধ কৰিছিলে বৰপেটাৰ পালহাজিৰ পৰা ৰায়হানে কেৱল ৰায়হানৰে নহয় এওৰ লগতে মোৰ বহুতো বন্ধু বান্ধৱ আৰু সাবস্ক্ৰাইবাৰৰ মনতে এটাই কোৱেশ্চন হিয়াতে মোক এইটো কথা বুজিছে মই কেনেকৈ ইংৰাজী ক'বলৈ শিকিলো এই ভিডিওটোত মই আপোনাক মাত্ৰ দুটা কাম কৰিবলৈ কম আৰু দুটা কাম নকৰিবলৈ কম যদি আপুনি মোৰ এই চাৰিটা কথা মানে তেতিয়াহলে আপুনি বহুত বঢ়িয়াকৈ আৰু বহুত সহজে ইংৰাজী কথা ক'ব পাৰিব ইমান কেটা পয়েন্ট কম সেই পয়েন্ট কেটা মনোযোগ সহকাৰে শুনিব আৰু সম্পূৰ্ণ ভিডিওটো চাব তেতিয়াহলে আপুনি কথাটো ভালকৈ বুজি পাব যদি আপুনি এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ তলত ৰঙাকৈ লিখি থকা সাবস্ক্ৰাইব বাটন টিপি দিয়ক তেতিয়াহলে আপুনি মোৰ নতুন নতুন ভিডিও পাই থাকিব বলক ভিডিওটো আৰম্ভ কৰো ভেনাৰত আপুনি বহুতবাৰ লিখি থকা দেখা পাইছে 30 দিনত 60 দিনত বা 90 দিনত আপুনি ইংৰাজী শিকক তাৰ পৰা কিমান ফলবান হয় সেই কথাটো আপুনি ভালকৈ জানে কিছুমানে কয় প্ৰথমতে আপুনি ইংলিশ গ্ৰামাৰ ভালকৈ শিকি লওক 100% গ্ৰামাৰটো শিকাৰ পিছতে ইংৰাজী ক'বলৈ যাওক সেই কথাটো সম্ভৱ নহয় কিছুমানে কয় প্ৰথমতে ইংৰাজীৰ ভোকাবুলাৰিটো ভাল কৰি লও মানে ইংৰাজীৰ শব্দবিলাক মই শিকি লও 100% তাৰ পিছত ইংৰাজী কম সেইটো সম্ভৱ নহয় কিছুমানে কয় যেটো কথা আমি ক'ব লগা হয় সেই কথাটো আমি প্ৰথমতে মাতৃভাষাত ভাবো তাৰ পিছত ট্ৰান্সলেট কৰি ইংৰাজীত কও যদি সেই কথাটো ডাইৰেক্ট আমি ইংলিশতে ভাবো তেতিয়াহলে কোৱাত সুবিধা হয় কিন্তু কোনো এই কথাটো নকয় আমি ইংলিশত কথাটো কেনেকৈ ভাবিম প্ৰথম কথাটো হৈছে আমি যেতিয়া ইংৰাজী শিকা আৰম্ভ কৰো সেই বস্তুটো আমি ম্যাক্সিমামে কি কৰো উলুটাকৈ শিকাটো আৰম্ভ কৰো উলুটা একদম উলুটা সেই বস্তু কেনেকৈ উলুটা কথাটো মই আপোনাক দেখুৱাই দিয়াৰ কাৰণে মোৰ জিয়েকক মই লৈ আহি আছো সাদিয়াক আপোনাক মই কৈছো আমি উলুটাকৈ শিকাৰ চেষ্টা কৰো ইংৰাজী কেনেকৈ উলুটাকৈ শিকাৰ চেষ্টা কৰো সৰু লৰা ছোৱালীয়ে প্ৰথমতে যেটো মাতৃভাষা শিকে হেতু কাৰণ প্ৰথমতে শুনে কথাটো শুনে পৰ্যবেক্ষণ কৰে শুনে তাৰ পিছতে কয় আৰু পঢ়া লিখাটো তাৰ বহুত দূৰৰ কথা সেইবিলাক তো বহুত পিছত হয় কিন্তু শুনে আৰু তাৰ পিছত কোৱা আৰম্ভ কৰে কিন্তু আমি যদি শিকিবলৈ যাও প্ৰথমে কি কৰো প্ৰথমতে লিখু বস্তুটো লিখু তাৰ পিছত হেতু পঢ়ো তাৰ পিছত আমি কি কৰো হেতু কও তাৰ পিছতে আমি শুনো মানে পুৰা উল্টা সেই কাৰণে আমি ইংৰাজী শিকিব নোৱাৰো সৰু লৰা ছোৱালীৰ নিচিনা আপুনি এইটো পদ্ধতি অৱলম্বন কৰক প্ৰথমতে শুনক পৰ্যবেক্ষণ কৰক তাৰ পিছত আপুনি ক'ব তাৰ পিছত পঢ়িব তাৰ পিছত মই আপোনাক কৈ আহিছো যে দুটা কাম আপুনি কৰিব লাগিব আৰু দুটা কাম কৰিব নালাগে কোন দুটা কাম যি দুটা কাম সৰু লৰা ছোৱালী কৰে আৰু কোন দুটা কাম যিটো সৰু লৰা ছোৱালী নকৰে সেই চাৰিটা কামৰ ওপৰত আপুনি বহুত ধ্যান দিব লাগিব এতিয়া চাওক এই সাদিয়াই যদি 2.5 বছৰ 3 বছৰ মান বয়সলৈকে যিটো পৰিৱেশত থাকিব যদি আমি অসমীয়া কৈ থাকো হি অসমীয়া ক'বলৈ আৰম্ভ কৰিব যদি ইংৰাজী কোৱা পৰিয়ালত ৰাখা হয় হি ইংৰাজী ক'বলৈ আৰম্ভ কৰিব কিয় ক'ব পাৰে প্ৰথম যেটো কাম কৰে হেতু কাম হৈছে পৰ্যবেক্ষণ মানে ইয়াৰ মায়ে বা মই বা ইয়াৰ খুৰা খুৰী যিজনে যেটো কাম কৰিছে সেই কামটোৰ লগত কি কথা পাতিছে সেই বস্তুটো বহুত ভালকৈ অবজাৰভেশন কৰে মানে পৰ্যবেক্ষণ কৰে বহুতবাৰ শুনে আৰু সবচেয়ে বেছি কোনটো কথা শুনে জানেনে মা ক'ত গ'ল মা কি হ'ল সেই কথাটো বেছিভাগ শুনে সবে কৈ দিয়ে তোমাৰ মা ক'ত গ'ল মায়ে ক'ত আছে সেই কাৰণে সৰ্বপ্ৰথমে এই মা বুলি শব্দটো মুখৰ পৰা ওলাই দিয়ে মানে বহুত বেছিবাৰ যেটো শুনিছে আৰু এটো হি প্ৰ্যাকটিস কৰিবলৈ আৰম্ভ কৰে মানে অনুশীলন আৰম্ভ কৰে প্ৰথম কাম পৰ্যবেক্ষণ কৰিলে দ্বিতীয় কাম অনুশীলন কৰিবলৈ আৰম্ভ কৰে অনুশীলনটো কি মানে মা যেতিয়া শিকি গ'ল মা কথাটো হি সবকে মা বুলি মাতে মা দেউতা ককা আইতা যাক দেখা পায় তেতিয়া প্ৰথমে সবকে মা বুলি মাতে মানে ই প্ৰ্যাকটিস কৰিছে এটা কথা শিকিছে মানে সবকে মা বুলি মাতি আছে আৰু ইয়াতে দুটা কাম কৰা নাই এটা কাম হৈছে লাজ কৰা নাই কোৱাতে ইয়াৰ কোনো লাজ নাই মা ক'ব নালাগে আৰু ইয়াৰ কোনো ভয় কৰা নাই এতিয়া আমি কি কৰিব লাগিব প্ৰথম কামটো পৰ্যবেক্ষণ কৰিব লাগিব দ্বিতীয় কামটো অনুশীলন কৰিব লাগিব আৰু দুটা কাম কৰিব নালাগে ভয় আৰু লাজ এতিয়া এই কামটো আপোনাৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ব সেই কথাটো মই আপোনাক কৈ দি আছো এতিয়া আপোনাৰ মনত কোৱেশ্চন হৈছে সৰু লৰা ছোৱালীয়ে যেটো পৰিৱেশ পায় য'ত মানে আমি মাতৃভাষাটো কৈ থাকো তাক বিভিন্ন জনক দেখা পায় আৰু তেতিয়া তাৰ পৰা সেই বস্তুটো পৰ্যবেক্ষণ কৰি কথাটো শিকে এতিয়া আমি শিকিব লাগিব ইংৰাজী আৰু ইংৰাজীৰ সেই পৰিৱেশ ক'ত পাম ক'ৰ পৰা আমি অবজাৰ্ভ কৰিম হিয়াৰ বুদ্ধিটো মই দি আছো তাৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি মোবাইলটো ইউজ কৰে সোশ্যাল মিডিয়া বহুত ইউজ কৰে আপোনাক মই কম আপুনি ইউটিউবটো চাব ইউটিউবত কি চাব ইউটিউবত আপুনি ইংলিশ ইন্টাৰভিউ আছে হলিউডৰ মুভি চাব আৰু জিঅ' টিভি আছে আপোনাৰ জিঅ' টিভিৰ পৰা আপুনি ৰাজ্যসভা টিভি বা ৰিপাব্লিক টিভি যিবিলাক আমাৰ ইংলিশ নিউজ চেনেল আছে সেইবিলাক চাব ইংলিশ মুভি দেখিব মুভি চোৱাৰ সময়ত আপুনি শব্দবিলাক শুনিব আৰু সেই শব্দৰ লগত কি কাম কৰি আছে কি একচন কৰি আছে সেইবিলাক বস্তু আপুনি বহুত ভালকৈ অবজাৰ্ভ কৰিব সেই বস্তু যেতিয়া কৰি থাকিব ইংলিশ সংস শুনক ইংলিশ গানবিলাক শুনিব সেইবিলাক আপুনি পৰিৱেশটো আপুনি বনাব লাগিব আৰু অনুশীলনৰ কথা হৈছে অনুশীলনটো সৰু ল'ৰা ছোৱালী যেনেকৈ কথা পাতি আছে
মানে মা মা বুলি মাতিছে, চবকে মাতিছে, অনুশীলন কৰিছে। আপুনি কেনেকৈ অনুশীলন কৰিব? আপুনিতো ঘৰত ইংৰাজী ক'ব নোৱাৰে, কাৰণ ঘৰত কোনেও নাজানে, আৰু আপোনাৰ বন্ধু বান্ধৱে জানে কথা ক'বলৈ, যদি আপুনি যায় সিহঁতৰ লগত ইংৰাজীত, আপোনাকতো জোকোৱাব, সেইটো এটা অসুবিধা। কিন্তু তেতিয়া আপুনি কি কৰিব লাগিব, মই সেইটো বুদ্ধিও আপোনাক দি আছোঁ। অনুশীলন কৰাৰ কাৰণে আপুনি কি কৰক, কল চেণ্টাৰত ফোন কৰক। এতিয়াতো আমাৰ বেছিভাগ মোবাইলতে 2টা বা 3টা 4টাও চিম আছে। যদি আপোনাৰ জিঅ' আছে, এয়াৰটেল আছে, আপুনি কল চেণ্টাৰত ফোন মাৰি দিয়ক, সিহঁতৰ লগত আপুনি ইংৰাজীত কথা কওক। আপোনাৰ যিটো সঁচাকৈ মোবাইলত প্ৰব্লেম আছে, যদি প্ৰব্লেম নাই, আপুনি এটা বঢ়িয়াকৈ প্ৰব্লেম লৈ লওক, সেই প্ৰব্লেমৰ বিষয়ে আপুনি কথা পাতি থাকিব। আৰু কাষ্টমাৰ কেয়াৰৰ পৰা কি কৰিব জানেনে, বহুত আগ্ৰহেৰে আপোনাক শুনিব, কাৰণ সিহঁতৰ কাম হৈছে আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰা। আপুনি যি কথা কৈছে সেইটো কেনেকৈ ইংৰাজী কৈছে সেইটো কথা নাই, কেৱল আপোনাৰ পৰা প্ৰব্লেমটো বুজি পালেই হ'ল। সেইকাৰণে সিহঁতে নাহাঁহে, একো নকৰে, আপোনাৰ লগত বহুত বঢ়িয়াকৈ কথা ক'বলৈ চেষ্টা কৰিব। বাছ আপুনি এনেকুৱা টপিক ল'ব যাতে সিহঁতে বিৰক্ত নাপায়। আপুনি একদিনত কমচে কম আধা ঘণ্টাকৈ কথা পাতিয়ে থাকক। একবাৰ এয়াৰটেলক কৰক, একবাৰ জিঅ'ক কৰক, আৰু হ'ব পাৰে বেলেগ বেলেগ, যদি আপোনাৰ কোনো প্ৰব্লেম নাই, এটা প্ৰব্লেমে কৈ থাকক। কল চেণ্টাৰৰ পৰা বেলেগ বেলেগ সময়ত বেলেগ বেলেগজনে ৰিচিভ কৰে, ঠিক আছে? সেইবিলাক কাম আপুনি কৰিব পাৰিলে, প্ৰথমতে আপুনি কথাটো পৰ্যবেক্ষণ কৰিলে, অনুশীলন কৰিলে। এতিয়া আপুনি লগতে, যিহেতু আপুনি ডাঙৰ মানুহ, সেইকাৰণে পঢ়া লিখাটো আৰম্ভ কৰক। কি পঢ়িব? আপুনি নিউজ পেপাৰ পঢ়ক। ইয়াতে কুৱেশ্যন আহি যায়, ছাবস্ক্ৰাইবাৰ কেতিয়াবা কয় আমি নিউজ পেপাৰ মানে কেনেকৈ পঢ়িম, ইমান টকা মন নাই, ডেইলি নিউজ পেপাৰ কিনিব লাগিব। কোনে কৈছে আপোনাক ডেইলি নিউজ পেপাৰ কিনিব লাগিব? আপুনি এটা নিউজ পেপাৰ কিনক, সেইটো 1 মাহমান পঢ়ি থাকক। তাৰ যিবিলাক আৰ্টিকেল দিয়া আছে সেইটো বাৰে বাৰে পঢ়ক। আৰু এটা আৰ্টিকেল যদি একদিনত সৰুকৈ মানে পেৰেগ্ৰাফ হিচাপত পঢ়ে, আপুনি 1 মাহতো পঢ়ি শেষ কৰিব নোৱাৰিব বাতৰি কাকত। সেইকাৰণে আপুনি ইংলিছ নিউজ পেপাৰটো আনক আৰু সেইটো পঢ়িব। আৰু লিখিব কি জানেনে, আপোনাৰ ওচৰে পাজৰে যিকোনো বিষয় আছে, আপোনাৰ মাকৰ বিষয়ে বা আপোনাৰ নিজৰ বিষয়ে, আপুনি দিনত কি কাম কৰিলে, একদম সহজ টপিকৰ ভিতৰত মানে কোনো এটা টপিক লৈ লওক। সেই টপিকৰ ওপৰত আপুনি ডেইলি কমচে কম 1 পেজকৈ লিখক। মনত যি আহে সেইটোৱে লিখিব। আপুনি যদি এই 4টা কাম কৰে, শুনা, কোৱা, পঢ়া, লিখা, এই 4টা কাম, আৰু 2টা কাম নকৰিব, লাজ নকৰিব, ভয় নকৰিব, আপুনি এইবিলাক কাম কৰি থাকক, আপুনি নিশ্চয় অতি সোনকালে আপুনি ভালকৈ ইংৰাজী কোৱাটো আৰম্ভ কৰিব। আৰু এতিয়াও যদি আপুনি মোৰ ভিডিঅ' চাই আছে, তাৰমানে আপুনি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ডক, চবেই যাতে এই ভিডিঅ'টো পোৱাৰ সুযোগ পায়। আৰু এতিয়াও যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আজিৰ কাৰণে এইখিনি। জয় অসম। চাই দিয়া, চবকে বাই কৰি দিয়া।